কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হলে এজন মানুহে আচলতে এনেকুৱা এটা কাম কৰিব পাৰে। এখন হৃদয় বিদাৰক ছবি, যিখন ছবি দেখিলে আপোনাৰো অন্তৰাত্মাই কান্দি উঠিব। আপুনিও ক'ব যে আচলতে কিমান মানুহৰ মানসিক অৱস্থাটো বেয়া হলে এনেকুৱা এটা আচলতে কাম কৰিব পাৰি। কি ক'ম, আজিকালি আচলতে মানুহক মানে কিয় মানসিকতাটো ইমান বেয়া হৈ গৈছে মই গম নাপাওঁ। চাওক, যিখন ছবি আপোনালোকে দেখিবলৈ পাইছে তাত মানুহ আপোনাৰ দুজন ৰৈ আছে আৰু ওচৰতে এটা আছে বস্তা। সেইটো বস্তা আপোনালোকে কোনো কাপোৰৰ বস্তা বুলি ভুল নকৰিব, সেইটো কোনো কাপোৰৰ বস্তা নহয়। তাত সোমাই আছে এগৰাকী মাতৃৰ নিথৰ দেহ। কিয়নো পিতা পুত্ৰৰ হাতত পইচা নথকাৰ বাবে নিজৰ মাতৃক এখন মানে গাড়ীৰে ঘৰলৈ নিব নোৱাৰাৰ কাৰণে হাত ভৰি ভাঙি বস্তাটোৰ ভিতৰত সোমাই লৈ গৈছে। আৰু সেই কথাটোতে আচলতে মানে প্ৰতিফলিত হয় যে অসম চৰকাৰৰ যিটো স্বাস্থ্য বিভাগ, অসম চৰকাৰ বুলিয়ে নহয় সমগ্ৰ যি ভাৰতবৰ্ষৰ আচলতে যিটো স্বাস্থ্য বিভাগ, তাৰ যিটো আচলতে নগ্ন স্বৰূপ, এইটো ভালকৈয়ে ফুটি উঠিছে। কিয়নো চৰকাৰখনে ইমানেই কৈ আছে যে মানে বিকাশ হৈছে, একো বিকাশ হোৱা নাই। অকল আঁচনি উলিয়ালে বিকাশ নহয়। মানুহক অকল আঁচনি দিলে মানুহৰ কিন্তু উন্নতি নহয়। মানুহৰ উন্নতি হ'বলৈ হ'লে স্কুল, স্বাস্থ্য, এইকেইটা দিশত কিন্তু চৰকাৰখনে মনোযোগ দিব লাগিব। যিখন ছবি আপোনালোকে দেখিবলৈ পাইছে, এই আচলতে দৃশ্যটো ক'ৰ এতিয়াও ভালকে জানিব পৰা হোৱা নাই, যদিও ভাৰতৰে হয় বুলি গম পোৱা গৈছে। চ' মই এইখিনি এটা কথা কওঁ যে ভাৰত চৰকাৰে এনেই আপোনাৰ চিঞৰি থাকিলে নহ'ব যে ভাৰতত বিকাশ হৈছে, আপোনাৰ মানে উন্নয়ন হৈছে। এনেকে এনেই চিঞৰি থাকিলে নহ'ব, মানুহক আঁচনি দি থাকিলে নহ'ব। নহ'লে বেলেগ দেশৰ যেতিয়া এজন প্ৰধানমন্ত্ৰী আহে, তেতিয়াহ'লে দেশৰ যিবিলাক আৰ্থিক অনাটনত ভুগি যিবিলাক আচলতে পৰিয়াল পাল দি আপোনাৰ ঘৰবিলাক আছে, সেইটো ৰাস্তাই নিনি সেইটো ৰাস্তাই আচলতে পালে দি থাকি বেলেগ ৰাস্তা লৈ যোৱাটো কিন্তু চৰকাৰৰ কাৰণে লজ্জাৰ বিষয় হ'ব লাগে। কিয়নো চৰকাৰখনে মানুহৰ বাবে এতিয়াও কিন্তু কাম কৰা নাই, নহবা মানুহৰ উন্নতি হ'ল। অকল বস্তুৰ আপোনাৰ দাম বঢ়াইছে, মানুহক লুটি-পুটি খাইছে, আৰু সেই পইচাখিনিয়ে মানুহক কেইটামান টকাৰ টোপ দি আপোনাৰ ইটো আঁচনি দিছে, সেইটো আঁচনি দিছে। সেইটো আঁচনি দি থাকিলে মানুহৰ কিন্তু কেতিয়াও উন্নয়ন নহয়। মানুহৰ উন্নয়ন কৰিব লাগিব ৰাস্তা ঘাট, হস্পিটেল আৰু শিক্ষা। সেই তিনিটা বস্তু যদি চৰকাৰে আচলতে কোনো গুৰুত্ব নিদিয়ে, তেন্তে অসমেই হওক বা ভাৰতবৰ্ষ হওক কেতিয়াও কিন্তু উন্নয়নৰ দিশত আগবাঢ়ি যাব নোৱাৰে। সেই পিতা পুত্ৰ হালৰ যিটো মানসিক অৱস্থা, সেইটো অৱস্থা আপোনালোকেও বুজিবলৈ চেষ্টা কৰক যে হাতত অৰ্থ নাইকিয়া কাৰণে নিজৰ মাকক হাত ভৰি ভাঙি এটা বস্তাত ঘৰলৈ সৎকাৰৰ বাবে আচলতে নিবলগীয়া হৈছে। মানে স্বাস্থ্য বিভাগৰ যিটো ফোপোলা স্বৰূপ, সেইটো কিন্তু ভালকৈ ওলাই গৈছে। তাত থকা এজনো মানুহ নোলালনে যে সেই মানুহগৰাকীক ঘৰলৈ নিব পৰাকে ব্যৱস্থা কৰি দিবলৈ? লাজ পাইছোঁ। আচলতে ভাৰতবৰ্ষৰ এজন নাগৰিক হৈ বহুত মানে লাজ পাইছোঁ যে ভাৰত চৰকাৰে ইমান চিঞৰি থাকে যে আমি উন্নয়ন কৰিছোঁ। একো উন্নয়ন কৰা নাই আপোনালোকে। কিয়নো যিখন ছবি আপোনালোকে দেখিবলৈ পাইছে, যদি উন্নয়ন সঁচা অৰ্থত হ'লহেঁতেন তেন্তে সেইখন ছবি আমি কেতিয়াও দেখিবলৈ কিন্তু নাপাওঁ।